তো কেনেকা ফিল হৈছে ক আমিতো যামগে The most depressions guy from our college. Yeah. Vale ache ami senior bhai. Eke mari di kuno bhai kok ba marim senior. It's the motherfucking. Okay, head mari bole okoman afsus lage mane. Ami to ulai jam dukhon অনুভৱ কেনকা কৈছা মোৰ হাতখন তিতা ভুবুলা কিয় বজা এই বাবুন ক কিবা এটা কি লাগে আজি লাষ্ট ডে কি কবি আজি লাষ্ট ডে এখন কলেজত বহি বহুতখিনি অভিজ্ঞতা লাভ কৰিলো বিএ ফৰ্থ চেমৰ পৰা আহি 6 চেম পালোহি মানে কি কম আৰু অভিষেক সেইফালে আমাৰ ৰমন প্ৰেচিডেণ্টক মই কোনে জানো দেই বক্তব্য এ পানাকন এওঁ মানে বুৱাৰী ঘৰে ঘৰে আই দুআষাৰ মানে এই মানে হেৰি কৰে হেল্প কৰে समझ रहे हो आप গিয়েক নাথাকা ঘৰত এয়া উঠত কেলা চিম্বলখিনি দেখিবই কেনেকুৱা আছিলে এতিয়া কেনেকুৱা হৈ গ'ল বাজতে বেমাৰ গৈছিলে কিন্তু মোৰ বন্ধুৰ আশীৰ্বাদত এয়া এতিয়া আমাৰ ষ্টুডেণ্টখিনি খুদো মানে আমাৰ লগৰখিনি কি কবি ভালে লাগিছে ঘুমাইছিলো ওলোৱাৰ টাইম হ'লে ইমান সোনকালে দিনবোৰ গুচি গ'ল ক'বই নোৱাৰি লাগিছে বেয়াও লাগিছে ক্ষেত্ৰত ভাল লাগিছে কিছুমান ক্ষেত্ৰত বেয়া লাগিছে তোৰ বিষয়ে ক অলপ তেৰি মই কম বাৰু অলপ পাছত বাইদেউ আহিছে গাইস নো করবে কি করি মিলনা জিসা গন্দেরা আমি আৰু এনেকে আৰু কেতিয়া লগ নাপাম চাগে আৰু বোলে এক্সট্ৰা লগত ইমান এনজয় কৰিলো লাষ্টত বোলে 100 বনাই দিলো 100 বনাই দিলি অ স্নেক কংগ্ৰেচুলেশ্যন পাৰ্টিটো দি দিবা দেই চেক करनी আহেও খাবলে ববলে দিয়া নাই খা কলেজত আজি লাষ্টত ফাৰ্ষ্ট টাইম খাব গৈছো পুৰা খাইছে এজনীয়ে কলেজত ফাৰ্ষ্ট টাইম খাবলৈ পায় বাহ মুখটো চাই কি লাগিছে ইমান বেয়া মানুহ হেল্ল' গাইজ নমস্কাৰ আমাৰ আজি বিদায় মিটিং আজি আমি এইখিনিতে সমাপ্ত আমাৰ জীৱনটো ইয়াতে ধ্বংস আমি আজি অফিচিয়েলি খাগৈজান কলেজৰ পৰা ওলালো বুলি ঘোষণা কৰিলোঁ ধন্যবাদ আমি ওলাই যাম কেনেকুৱা দুখ অনুভৱ কৰিছা আমিতো ওলাই যাম দুখ অনুভৱ কেনেকুৱা কৰিছা মোৰ হাতখন তিতা আও ओ भाई मारो मुझे नहीं ये मजाक हो रहा है एक सेकंड क्या सही मिस कर मोर बहुत विशेष के ओए तू नाथिंग पर टिक नहा है रे गुड গৰম লাগিছে তাই নহাই টিক এ টেটেকা
নিজৰ মানুহ আকৌ নেখাম নেকি আকৌ সিহঁতৰ ফেভৰেট আই বেংগন পুৰা পুৰা বেংগন চাটো দাঁত কেইটা চাও নেখাম মই কিবা এটা ক আমি যামগে কিবা কি কম এতিয়া বেয়া লাগিছে কিমান বেয়া লাগিছে কিমানখিনি বেয়া লাগিছে বহুত चले एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह ওপৰলে গুছি গলি যে আজি দিনটোত বেলেগ ওপৰলে যোৱা নাই আজি দিনটো বেয়া লাগিছে মনটো বহুত যাবি গৈ তহঁত কপা মোৰ ফালৰ পৰা চিনিয়ৰ তহঁত কেতিয়া আহিছিলি বাৰু কিবা কিবি কৈছে যে বেয়া চেয়া নাপাবি আৰু মই বেয়া পালোঁ গুটকা খোৱালে ভাল পাম গুটকা তহঁতেহে খুৱাব লাগে খাব লাগিব তোমাৰ মই বাৰু গুটকা নাখাওঁ মোক চকলেট দিলেই হ'ল হ'ব চকলেট খালেও হ'ব আজি খুৱাবি তুমি খোৱাবা চকলেট তই খুৱাব তোৰ কেনেকুৱা ফিল হৈছে ক আমিতো যামগে কিবা দুআষাৰ ক কিবা দুআষাৰ ক মই এটা বুজি নাপাওঁ My mind was very bad. ভেন্দিৰ জীয়েক ভেন্দি যে কোন বেংগল ক কিবা এটা ক তহঁতে বহুত আমাক জ্বলাই আছ 6 এমখিনি ফালে বজা গৈ আমি শান্তি পাম চিনিয়ৰ হ'ম তহঁতে ফেল মাৰি মাৰি এতিয়া আকৌ আমাতকৈ জুনিয়ৰ হৈ গলি নাথিং ফোন টু টু এ বেংগল ক ৰৈ আছা তই হেৰি যাবগৈ যে ভিডিঅ' এটা বনাই ভালে আছে আমি চিনিয়ৰ ভাই এতিয়া মাৰি দিম কোনোবাই কওক বেয়া মাৰিম চিনিয়ৰকেহে মাৰিবলৈ অকণমান আফচোচ লাগে মানে पढ़ने लिखने वाले छात्रों को राजनीति से दूर रहना चाहिए हैं? पढ़ाई लिखाई में ध्यान लगाओ IAS बनो और देश আমিও মাৰিব পাৰো তোমাক আমি চিনিয়ৰ এতিয়া আমি চিনিয়ৰ মানে চিনিয়ৰ মাৰিবতো নোৱাৰে কোনেও মানে আমি মাৰিবলৈ আফচোচ মোৰ মাৰিবলৈ আফচোচ লাগে যে ডাঙৰ হয় ন হাতটো উঠালে বেয়া লাগে তহঁত ডাঙৰ এতিয়া মই ডাঙৰ এতিয়া মাৰৰ কেলে এক্স ষ্টুডেণ্ট আহিলেও মাৰিম কে আগতো মাৰিছো এতিয়াও মাৰিম কে পৰম্পৰা ৰাখি ছোৱালীক হাত নুঠাও मार्ट का काम नहीं है ये লাগক ন সিঙ্গল বেংগল ও গুলজাৰা হ'ব আৰু এটা ছোৱালী ধান্দা বাদ দে আৰু হ'ল আৰু দে ইমান তেজদি ফেলিব নালাগে ব্ৰেকআপ হৈছে চেপ্টাৰ ক্লোজ কৰ এইবোৰ বাদ দে কলেজটো ক্লোজ চেপ্টাৰো ক্লোজ কলেজটো হে লাইফটো এনজয় কৰ এইটোৱে কলেজত আৰু তহঁতক লগ নাপাওঁ বিচাৰো তহঁতক যাতে কেতিয়াও লাইফত লগ নাপাওঁ মই এইটোৱে বিচাৰোঁ গুড তোক বুলি কথা নহয় তহঁত চবকে মই তাতে কি কম সবৰে মানে কলেজ লাইফটো কেনেকৈ লাইফটো বহুত ধুনীয়াকৈ পাৰ হৈছে ব্ৰেকিং নিউজ কলেজ লাইফটো চবৰে ভালে গৈছে কাৰোবাৰ বেয়াও গৈছে মোৰ এনেকুৱা গৈছে মানে মই কলেজ লাইফত এনেকুৱা এজনী মানে বেষ্ট ফ্ৰেণ্ড পাইছিলোঁ ফাৰ্ষ্টত আছিল ক্লাছমেট পাছত বেষ্ট ফ্ৰেণ্ড পাইছিলোঁ পোৱাৰ পাছত এনেকুৱা মানে হৈছে এনেকুৱা অন্ধ লাগিছে তোক চকুতে তেতিয়াহে চকুৰ আমি ফিলিংছটো বুজি পাম তোৰ मस्त जोक मारा रे या हाथ सगे हलकट हाथ কি কম মোৰ ফিলিংছ এতিয়া মইতো এতিয়া ব্ৰকেন হাৰ্ট মানে লাগিব মানে এনেকুৱা এটা বেষ্ট ফ্ৰেণ্ড পাইছিলোঁ বেষ্ট ফ্ৰেণ্ডে মানে এনেকুৱাকৈ বাহ দিলে মানে এতিয়া মানে কি কম এতিয়া কলেজকো এৰিছোঁ কলেজৰো স্মৃতিবোৰ মানে মনত পৰিব আৰু বাহ দিয়া স্মৃতিটো মনত পৰিব সেই বাহ দি ঘৰ বনাব পাৰিবি নাই সেইটোৱে মানে এইটোৱে মই ভাবি আছোঁ সেইটোৱে মানে তহঁতৰ পৰা এইটোৱে মানে আশীৰ্বাদ লওঁ যাতে মই কিবা কৰিব পাৰিম নে নাই এইখিনি বাহ খোৱাৰ পাছতো মই ব্লগ ভাইৰেল #ট্ৰেণ্ডিং ব্লগ ভাইৰেল হ'ব নালাগে নাম মেনশ্যন এতিয়া আৰু কি এইবোৰ জাবৰ জোঁথৰ ৰাখি লাভ নাই জাবৰ জোঁথৰ এবাৰ পেলাই দিয়াৰ পাছত আকৌ ঘূৰাই ল'ব নোৱাৰোঁ সেইকাৰণে জাবৰ জোঁথৰ ভাবি এইবোৰ পেলাই দিলোঁ আৰু মিউনিচিপালিটিক দি দিলোঁ আৰু মিউনিচিপালিটি নিচিনাইতো চবৰ তাত আছে যেতিয়া গাড়ী নিচিনা উঠাই লৈ গৈছে য'ত ত'ত তুমি পেলাই আছে তেনেকুৱা জাবৰবোৰ উঠাই লৈ গৈছে জাবৰ নিচিনাইতো নহ'লে জাবৰ যোনে তোনে উঠাই লৈ যায় যেনেকৈ জাবৰ তেনেকুৱাইতো না মই নেদেখা মোৰ একে সময়ত দুজনকে মেছেজ দিয়ে তাকো দিয়ে একে টাইমত তোমাৰ এক্সপিৰিয়েঞ্চ কলেজত কেইজনী ছোৱালী পতাইছিলা
কেজনিক ফ্ৰেণ্ড বুলি ভাবা কেজনিক গাৰ্লফ্ৰেণ্ড বুলি ভাবা আৰু মই 15-20 দিন ট্ৰাই কৰিছিলো দুপৰদিন বাকিটা গম পাইছা আৰু কেজনিক গোটেই কলেজৰ চালকে ট্ৰাই কৰিছা তুমি কিন্তু এটাও সফল হোৱা নাই এটা আপৰ হৈ গ'ল এটা দিন আছিলে লাভ বিয়া হৈ গ'ল বিয়া হৈ গ'ল বিয়া হৈ গ'ল বোলে যদিমান লাইক কৰিছিলো যেতিয়া মই ফাৰ্ষ্ট টাইমত গৈ ফিক্স টাইমত চলি ভাল লাগিছিল ফাৰ্ষ্ট টাইমত থাৰ্ড টাইমত ভাল লাগে জুনিয়ৰো ভাল লাগে বহুত হিচাপ লাগে যে মই কাকো ভাল পাব নোৱাৰিম যেন লাগে 9ত ধোকা দিলে ক্লাছ 10ত সেকেন্ড 11ত 12 शर्म करो भगवान से डरो भोसड़ी वालों भगवान से डरो तू নিব্বা নিব্বা সিঙ্গেল বাস এখিনি কম আৰু ক'বলগীয়া একো নাই তোৰ গাৰ্লফ্ৰেণ্ডৰ কথা ক না ক'বলগীয়া একো নাই তোৰ সিক্ৰেটলি গাৰ্লফ্ৰেণ্ড তাৰ সি মনে মনে ভাল পায় মানে প্ৰপ'জ নকৰে আৰু মই ক'লেও বিশ্বাস নকৰো যে তহঁতে সেইটো ইয়াৰ গাৰ্লফ্ৰেণ্ডজনী সিক্ৰেটলি সিক্ৰেট সুপাৰষ্টাৰ মাজতো এটা মানে হেৰি থাকে আৰু The most depressions guy from our college. Yeah. By the way, your speech was 229. Yeah, the way you represent your speech is really highly worth it, and I really appreciate your beautiful speech. Be proud of you. ভাল ইংলিছ কৈছো Oh, ইয়াৰ ইংলিছটো বঢ়িয়া বেষ্ট Thank you. ভালকে কোৱা Thank you. বাই বাই মিছ ইউ গাইজ কলেজ লাইফটো বাই Bye bye. খতম আৰু কাকো এনেকে লগ নাপাম চাবি নোহোৱা গাড়ী স্কুটি চলোৱাৰ এক্সপিৰিয়েঞ্চ চাবি ক'ত বকে থাকা